Hello guys, welcome back to my YouTube channel. So মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ সকলোকে। আমি আজি আছোঁ এতিয়া বৰ্তমান গুৱাহাটী লখৰাত। সো কালি পৰহি আমি দুদিন তিনিদিন গোটেই শ্বিলঙত ফুৰিলোঁ, শ্বিলং মেঘালয় গোটেইখিনি ফুৰিলোঁ। এইখিনি ভিডিঅ' দিয়া আছে। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলৰ ভিতৰত গৈ আপোনালোকে চাওক ক'ত ক'ত কেনেকৈ কি ফুৰিলোঁ গোটেইখিনি আমি দেখুওৱা আছে। সো আজি আমি গুৱাহাটীতে অলপ ফুৰিম, মানে ক'ত কেনেকৈ যাওঁ আপোনালোকক অলপ দেখুৱাম। সো আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেললৈ আহিছে প্ৰথমবাৰ প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো বলক এতিয়া বাকীখিনি আমি দেখুৱাই আছোঁ আপোনালোকক। এইবিলাক চাওক লাজুকী বন, মই যেতিয়া থৈ দিম সিহঁতে অট'মেটিক লাজতে ৰখি যাব, চাবা হা। চাওক চাওক ইয়াকে কয় লাজুকী বন। হয়তো বেলেগে বেলেগ নাম দিব পাৰে, কিন্তু আমি লাজুকী বন বুলি কওঁ। চুই দিয়াৰ লগে লগে চাবা দেই, এতিয়া কেনেকৈ লাজত মৰহি যাব, এই জাপ মাৰি দিব। এইটো চাওক চাওক, এইফালে গোটেই লাজুকী বন। চ' বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কোৱা আমাৰ লগত এতিয়া ক'ত যাবা? ফুৰিবলৈ ক'ত ফুৰিম আমি এতিয়া? কৈ দিয়া আকৌ। গুৱাহাটী গুৱাহাটী আমাক ক'ত ক'ত ফুৰাবা? পাপাই য'ত যায় ন। চ' আমি এতিয়া গৈ থাকোঁ গুৱাহাটীত, অলপ ফুৰি মেলি লাহেকৈ ঘৰৰ পৰা যামগৈ আৰু ন। বাই বাই। ফাইনেলি আমি এতিয়া ইয়াৰ গুৱাহাটীৰ পৰা ওলাইছোঁ, মানে এতিয়া দিনটো অকণমান ফুৰি মেলি ক'ত ক'ত যাওঁ গোটেইখিনিকে দেখুৱাই মেলি আপোনালোকক ডাইৰেক্ট ট্ৰেইন আছে ৰাতিলৈ, ট্ৰেইনত গৈ থাকিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, কি ক'লৈ যাওঁ দেখুৱাই থাকিম আজি গুৱাহাটীত। চ' বলক। এয়া আমাৰ ডেকা ল'ৰা ওলাই আহিছে, এয়া আমাৰ বডি বিল্ডাৰ। তুমি চাবিটো লৈ আহিলা যে, পাপাই কি চলাব? তুমি চাবিটো লৈ আহিলা যে। অ'কে, আমাৰ শ্ৰীমতী ওলালে, এইফালে বৌ ওলালে, আমাৰ লগত বৌ যাব। ব'লা, গাড়ী ৰেডি। ত' বলক চাই থাকক ভিডিঅ'টো আপোনালোকে, অলপ স্কিপ নকৰাকৈ। ছায়েন্স মিউজিয়ামৰ ওচৰ পাই গ'লোহি, লাহেকৈ ছায়েন্স মিউজিয়ামত সোমামগৈ। তাত গৈ অকণমান দেখুৱাম আপোনালোকৰ, ভিডিঅ'টো চাই থাকিব। ধৰক ইয়াৰ আগত গৈ আছে আমাৰ শ্ৰীমতী ধন আৰু বাবাটো। আমি আহিছোঁ আগত, কিন্তু বাবাটো আহি পোৱা নাই বোলে, সেইটো কাৰণে তাকো এপাক দেখুৱাই লৈ যাওঁ ছায়েন্স মিউজিয়ামৰ ভিতৰত। এইফালে দেখিছে এইটো ছায়েন্স মিউজিয়াম। অলপ চাই থাকিব ভিডিঅ'টো। ইয়াত আমি এতিয়া টিকেটটো লৈ লওঁ, টিকেট 30 টকা কেইটা? 6টা। এই বাবাটোৱে আমাৰ টিকেটটো কাটিব এতিয়া, টিকেটটো লৈ লওঁ। তাৰপিছত ভিতৰত দেখুৱাই আছোঁ আপোনালোকক, অলপ গোটেইখনকে দেখুৱাই আছোঁ ভিতৰত কি কি আছে গোটেইখিনি দেখুৱাম মই। ব'লা দি দিয়া, টিকেট লৈ লোৱা। ত' ব'লক এতিয়া আমি ভিতৰত ছায়েন্স মিউজিয়ামৰ ভিতৰত কি কি আছে গোটেইখিনি দেখুৱাম আপোনালোকক অলপকৈ কৰি। ত' কেনেকুৱা লাগিলে জনাব। এইফালে আহি আছে আমাৰ দাদা, বৌ আৰু আমাৰ শ্ৰীমতী, আৰু এইফালে আমাৰ হিৰোক এটা গৈ আছে আগত। এইখন কি কোৱাচোন বেটা, এইখন কি কোৱা হওঁ? এইখন নহয় এইখন কোৱা আকৌ, ওপৰত এইখন কি আছে? অঁ এইখন কোৱা কি? এৰোপ্লেন হয় নহয় এখন। সেইটো কোলা কোলা দেখিছা নাই? সেইটো মাছ এইকেইটা কি মাছ? এইকেইটা এই মাছকেইটা দেখিছা? ইয়াত আমি এতিয়া ভিতৰলৈ এণ্ট্ৰি হওঁ। বলক ভিতৰত কি কি আছে গোটেইখিনি দেখুৱাই থাকিম। তুমি ব'লা ভিতৰত, ব'লা দেখুৱাই দিম। ভিতৰত এতিয়া কি কি আছে গোটেইখিনি দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে চাওক মাছ, এয়া মাছ চোৱা। এটা ধৰি লওঁ, এইটো ধৰি লওঁ নেকি? ধৰি লওঁ। এইটো কি মাছ এইটো? অ'কে, ফিডাৰ মাছ বুলি কৈছে এইটো হৈছে ফিডাৰ মাছ। এতিয়া কেনেকুৱা আগে পাছে দেখা নাই, এইটো
এইটো হৈছে ফিডাৰ মাছ আৰু এইটো যি দেখিছে আপোনাৰ বাঘাংগৰ মাছ দেখিছে বাঘাংগৰ মাছ আৰু দেখুৱাম এইটো চাওক এইটো এৰুৱানা মাছ এইটো হৈছে এৰুৱানা মাছ দেখিছে কেনেকুৱা এৰুৱানা মাছ আৰু চাওঁ এইটো অস্কাৰ মাছ এটা অস্কাৰ মাছ চাওক কেনেকুৱা অস্কাৰ মাছ এইটো হৈছে অস্কাৰ মাছ আৰু এইটো এলবিনো ন মোৰ বগা দেখোন মাছটো বগা এইটো হৈছে এলবিনো হাংগৰ মাছ বোলে আৰু আৰু এইটো হৈছে খলিহনা মাছ এইটো খাবলৈ বিচাৰিছে আঙুলটো খাবলৈ ধৰিছে কেনেকৈ খলিহনা মাছ এই ইমান ডাঙৰ খলিহনা মাছ দেখিছে খাবলৈ বিচাৰিছে আঙুলটো কেনেকৈ চাওক মুখখন মেলি দিয়ে ত' অলপ আৰু দেখুৱাই আছোঁ ভিতৰত কি আছে গোটেইখিনি দেখুৱাম আপোনালোকে চাই থাকিব ছায়েন্স মিউজিয়ামৰ ভিতৰত এইখিনি কান্দুলি হয় এজনী আমাৰ লোকেল কান্দুলি মাছ এইবিলাক লোকেল কান্দুলি মাছ আৰু এজনী হৈছে চিতল মাছ আৰু চাওঁ এইটো কি হয় ভাটৌ মাছ একদম কমল কাপজনীৰ দৰে আমাৰ লোকেল কমল কাপৰ দৰে এইটো হৈছে ভাটৌ মাছ আৰু এঞ্জেল মাছ দেখিছে এঞ্জেল মাছ হয় এইটো হৈছে এঞ্জেল মাছ চব অলপ গোটেইখিনি দেখুৱাই দিছোঁ এইটো চাওক এইটো হৈছে আমাৰ সোণালী মাছ ঠিক আছে এইটো সোণালী মাছ এইবিলাক দেখিছে সোণালী মাছ এইটো মানে একচুৱেলি মানুহজন যিমান ওচৰলৈ গৈ থাকিব জল্দি গৈ থাকিব চাওক মানে এতিয়া মই ওচৰলৈ গৈ আছোঁ আপোনালোকে দেখিছে চাওক জল্দি গৈছে মানে এইটো গেম হয় এটা গেম এইটো এতিয়া মই এতিয়া ওচৰলৈ গৈ আছোঁ আপোনালোকে চাওক জল্দি গৈ আছোঁ মানে সম্পূৰ্ণ জল্দি যোৱাৰ দৰে হয় যে চাওঁ এইটো পানী মুখত লগাই দিয়াৰ লগে লগে এইটো পানী অট'মেটিক আহি যায় ইয়াৰ চাওক এইটো চাওক পানীটো অহা নাই যে লগাই লৈ থাকা এয়া পানীটো আহি গ'ল দেখিছে হাতখন লগাই দিয়াৰ লগে লগে তোমাৰ পানীটো আহি যায় ইয়াত অট'মেটিক দেখিছে এইটো চ' এতিয়া আমি ওপৰত গৈ আছোঁ ওপৰত দেখুৱাম কি আছে গোটেইখিনি আপোনালোকক অলপকৈ দেখুৱাই গৈ থাকিম চাই থাকিব গতিকে আমি আহি আছোঁ এতিয়া ওপৰখিনিও দেখুৱাম অলপ চাই থাকক ভিডিঅ'টো এইটো একচুৱেলি চিলড্ৰেন কৰ্ণাৰ হয় এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলাৰ কাৰণে এইবিলাক চব এই সৰু ল'ৰা ছোৱালী হয় খেলা ইয়াত যোৱা মুখা এইটো তুমি কি বনি গ'লা চোৱা অলপ ওপৰলৈ দিয়া ওপৰলৈ আহা আকৌ অলপ তললৈ কৰা আকৌ আৰু তললৈ কৰা এই আৰু অলপ তললৈ ফটো এটা মাৰি দিয়া এই বঢ়িয়া লাগিছে ৰজা হাতখনে দিবা হাতখন পিছলৈ দিয়া এয়া আমাৰ বাবাটো অলপ তললৈ দিয়া তললৈ বঢ়িয়া তোমাৰ একদম মানে বঢ়িয়া লাগিছে যদি তোমাৰ কোন লাগিছে বাৰু অলপ তললৈ গৈ দিয়া বঢ়িয়া এইখিনি সৰু ল'ৰা ছোৱালী হয় মানে চিজনৰ কাৰণে হয় অকণমান দেখালোঁ এইখিনিকো আপোনালোকক কাৰণে হয় এইখিনি আমাৰ 3 ইডিয়েট দেখিছে ইয়াত 3 ইডিয়েট আমাৰ 3 ইডিয়েট 3 ইডিয়েট হয় Sida series no. Video is me. ইমান সুন্দৰকৈ ৰাখে সিহঁত
মানে একদম পুৰা ফিল্ড আছে ইয়াৰে ক্লিন। এইটো ৰুক্মিণী মন্দিৰ ন, আৰু এইটো মেইন মন্দিৰটো, আৰু এইফালে তিনিটা মন্দিৰ আছে ন, এইটো দুৰ্গা মন্দিৰটো। এতিয়া আমি কি সুন্দৰ চাওক, কম ধুনীয়া বে, মানে ইমান চফা ইমান ক্লিনকৈ ৰাখে চাওক মন্দিৰটো, চাওক কিমান ক্লিনকৈ ৰাখে। ভিডিঅ' চাওক একচুৱেলি ভিতৰত মন্দিৰ ভিতৰত আপোনাৰ ভিডিঅ' কৰিব দিয়ে নিদিয়ে নাজানো, কিন্তু ইয়াতে 3খন গেট আছে, মানে 3টা মন্দিৰ। এইটো এটা হয় যিটো এইটো হয় দুৰ্গা মন্দিৰ, আৰু এইটো মেইন মন্দিৰটো, আৰু যিটো ইফালে আছে এটা ৰুক্মিণী মন্দিৰ বুলি কয়, মই দেখুৱাম। চাওক কিমান ক্লিন, কিমান চফাকৈ ৰাখিছে, বম ধুনীয়া। আৰু এনেকুৱা সন্ধিয়া সময়ত আহিলে মানে এনেই মনটো ভাল লাগে, যে মন্দিৰত এনেই সন্ধিয়া সময়ত আহিলে ভাল লাগে। ত' মানে মনটো একদম পূৰা মানে ক্লিন লাগি যায়, আৰু ফ্ৰেছ লাগি যায়। আৰু ত' অলপ যদি ভিডিঅ'ত কৰিবলৈ দিয়ে তেতিয়া মই নিশ্চয় দেখাই থাকিম আপোনালোকক। চাওক কিমান ক্লিন, চাওক তোমালোকে জেগাডোখৰ চাওক কিমান ক্লিন, কি সুন্দৰ। বেটা আহিলে হা, এইটো নকৰে বোলা। লাষ্ট এতিয়া আমি যাব ল'লোঁ, এই দাদাহঁতক পঠিয়াই দিম, দেৱতা পঠিয়াই থাকোঁ আমি। আপোনাৰ লাষ্ট ভিডিঅ' এটা বেটা, আমি এতিয়া যাব ল'লোঁ। তোমালোকে বাই দি দিয়া, আমি গৈ থাকোঁ এতিয়া, বৌহঁতক গৈ থাকক, আমিও যাব ল'লোঁ এতিয়া। বিদায় দিলোঁ দাদাহঁতক। দাদা এইফালে দেৱতা, এইফালে আমি গৈ থাকিম এতিয়া। পল্টন বজাৰ ষ্টেচনত পাই গ'লোহি এতিয়া, পল্টন বজাৰ ষ্টেচন পাই গ'লোহি আমি এতিয়া পল্টন বজাৰত অকণমান সোমাম, কিবাকিবি বজাৰ মেলা কৰি মেলি আমি গৈ থাকিম। ভাল লাগিলে যি কি নহওক, ইমানখিনি হেল্প কৰাৰ কাৰণে ধন্যবাদ তাৰ বাবে। বৌ বেয়া চেয়া নাপাব, আৰু আমনি দিলোঁ, দুদিন আমনি দিলোঁ আৰু। বেটা এতিয়া গোটেইখিনিকে বাই দি, গোটেইখিনি মানে আমি বাই দাদাকে বৌকে পঠিয়াই দিম, আৰু আমি এতিয়া গৈ থাকিম ঘৰলৈ। ৰেলৱে ষ্টেচনৰ পাই গৈছি আমি পল্টন বজাৰ। 8:10 পিছত ট্ৰেইন আছে, ত' এতিয়া আমি গৈ থাকিম। এইফালে দাদা বৌকে বাই দিলোঁ। বেটা বাই এইফালে বাই বেটা বাই। বৌকে এতিয়া গাড়ীত পঠিয়াই দিছোঁ আৰু যাবগৈ সিহঁতৰ ৰুমলৈ। বাই। এতিয়া আমি গৈ থাকিম আৰু দাদা গৈ থাকিম। এতিয়া আমি পল্টন বজাৰত অকণমান বজাৰ কৰি কিবা আমি বস্তু অলপ লৈ বজাৰ কৰি মেলি লাহেকৈ আমিও 8:10 ট্ৰেইন আছে, গতিকে সেইটো কাৰণে আমি গৈ থাকিম। গাড়ী আহি আছে।